তো আজি পুনৰবাৰ আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগত জনাইছো আৰু আজিৰ এই ভিডিঅ'ত বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ আনিছো তো গতিকে এই ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাব বুলি আশা ৰাখিলো তো মই শ্ৰী মৃগেন্দ্ৰ বৰুৱা আপোনালোকে চাইছে ইনফো উইথ মৃগেন্দ্ৰ অহাক আৰম্ভ কৰো আজিৰ ভিডিঅ' আজি প্ৰথম খবৰটো হৈছে যদিহে আপোনালোকে এডমিশন কৰিম বুলি ভাবি আছে আৰু লগতে যদি আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰিলে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে কাৰণ আপোনালোকে এতিয়াৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি ডিব্ৰুগড় ইউনিভাৰ্চিটি বড়োলেণ্ড ইউনিভাৰ্চিটি আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি লগতে বহুত কেইখন ইউনিভাৰ্চিটিত এডমিশন কৰিব পাৰিব তো সমৰ্থ ৱেবছাইটৰ সহায়ত আপোনালোকে কৰিব পাৰিব এডমিশন তো আজি সন্ধিয়া 6টা বজাৰ পৰা এইটো পোৰ্টেল মুকলি কৰি দিলে গতিকে আপোনালোকে যদি এতিয়ালৈকে এডমিশন কৰা নাই তেতিয়াহ'লে লিংক আছে ডেসক্ৰিপচনত তো সেইটো ভিডিঅ' চাই আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব পাৰিব যে কেনেকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিয়া গৈছে এডমিশন কেনেকৈ কৰিব পাৰিব ইয়াৰ পিছৰ খবৰটো হৈছে মেট্ৰিক পৰীক্ষা দিয়া সকলৰ বাবে যদিহে আপোনালোকে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলে এটা সাবজেক্ট বা দুটা সাবজেক্টত তেতিয়াহ'লে কিন্তু আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে কাৰণ 4 জুলাইৰ পৰা 8 জুলাইলৈকে অনুষ্ঠিত হ'ব 2023 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ইতিমধ্যে অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰিছে পৰীক্ষাৰ ৰুটিন গতিকে যিসকলে এটা বা তাতোধিক সাবজেক্টত যদি ফেইল কৰিছে তেতিয়াহ'লে কম্পাৰ্টমেণ্টেল এক্সাম আপোনালোকে দিব পাৰিব পিছৰ খবৰ হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনৰ ফালৰ পৰা তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিখনত যদি নাম অন্তৰ্ভুক্ত কৰি ৰাখিছে লগতে আপোনালোকে যদি আগৰ পৰা কিস্তিবিলাক পাই আছে তেতিয়াহ'লে কিন্তু এইগিটা কাম কৰিব লাগিব আপোনালোকে 12 তাৰিখৰ পৰা 19 জুনৰ ভিতৰত তো গতিকে কি কাম কৰিব লাগিব যেনে ইকেৱাইসি আধাৰ ইকেৱাইসি বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক লগতে আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক এইগিটা যদি নকৰে তেতিয়াহ'লে কিন্তু আহিবলগা যোনটো কিস্তি লগতে নতুনকৈ যদি আবেদন কৰিছে পিএম কিষাণৰ কাৰণে তেতিয়াহ'লে কিন্তু আপোনালোকৰ কিস্তিবিলাক নোহোমাব গতিকে এইগিটা কাম অতিকে কৰি লোৱাটো অতিকে দৰকাৰী লগতে এই কামগিটা ক'ত কৰিব পাৰিব আপোনালোকে সাৰ্কুল অফিচত কৰিব পাৰিব লগতে গাঁও প্ৰধানৰ ওচৰত কৰিব পাৰিব লগতে এগ্ৰিকালচাৰ অফিচতো কৰিব পাৰিব বা জিলা উপায়ুক্ত কাৰ্যালয়তো আপোনালোকে এইগিটা কাম কৰিব পাৰিব গতিকে এইগিটা কাম কৰিলেতো অতিকে দৰকাৰী কাৰণ আহিবলগা যোনটো 14 নম্বৰ কিস্তি জুলাই শেষৰ ফালে কিন্তু হোমাৰ সম্ভাৱনা আছে গতিকে এই 14 নম্বৰ কিস্তি পাবলৈ হলে কিন্তু আপোনালোকে কিন্তু এইগিটা কাম কৰাটো অতিকে দৰকাৰী খবৰটো হৈছে ৰেচন কাৰ্ডৰ ফালৰ পৰা তো ৰেচন কাৰ্ড যদি আপোনালোকৰ হেৰাই যায় তেতিয়াহ'লে কি কৰিব আপোনালোকে হয়তো জানে যে বেংক পাছবুক আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড ইত্যাদি বস্তু যেনেকৈ দৰকাৰী ঠিক তেনেধৰণে কিন্তু আপোনালোকৰ ৰেচন কাৰ্ডখনো অতিকে প্ৰয়োজনীয় গতিকে এই প্ৰয়োজনীয় ডকুমেণ্টটো যদি আপোনালোকৰ ফালি যায় বা হেৰাই যায় তেতিয়াহ'লে আপোনালোকে কেনেকৈ আবেদন কৰিব লাগিব ডুপ্লিকেট ৰেচন কাৰ্ডৰ কাৰণে তো তাৰ কাৰণে আপোনালোকে কি কৰিব প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডৰ নম্বৰটো থাকিব লাগিব লগতে আপোনালোকৰ পৰিয়ালৰ সকলোৰে আধাৰ কাৰ্ড থাকিব লাগিব লগতে পৰিয়ালৰ মুৰব্বীৰ কিন্তু পাছপোৰ্ট আকাৰৰ ফটো থাকিব লাগিব প্ৰথমে আপোনাৰ ৰাজ্যৰ খাদ্য বিভাগৰ অফিচিয়েল ৱেবছাইটত যাব ইয়াৰ পিছত আপুনি আপোনাৰ হোম পেজটোত চাব ইয়াত আপুনি এটা ডুপ্লিকেট ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব লাগিব লগতে দিয়া লিংকটোত আপুনি এবাৰ ক্লিক কৰি দিব আৰু যেতিয়া লিংকটোত ক্লিক কৰিব তাৰ পিছতে কিন্তু লগে লগে আপোনাৰ সন্মুখত এখন অনলাইন ফৰ্ম খোল খাব ইয়াত আপুনি ফৰ্মত সোধা সকলো গুৰুত্বপূৰ্ণ তথ্য পূৰণ কৰিব লাগিব তাৰ পিছতে কিন্তু প্ৰয়োজনীয় সকলো নথিপত্ৰ আপলোড কৰিব লাগিব জমা দিব লাগিব আৰু লগতে এই পদক্ষেপসমূহ অনুসৰণ কৰিলে আপুনি ডুপ্লিকেট ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব আৰু এইদৰে ডুপ্লিকেট ৰেচন কাৰ্ডো বনাব পাৰিব লগতে ৰেচন কাৰ্ড হেৰাই গ'লে জিলা খাদ্য আৰু যোগান নিয়ন্ত্ৰণৰ কাৰ্যালয়লৈ যাব লাগিব লগতে পৰিয়ালৰ সদস্যৰ দুখন পাছপোৰ্ট আকাৰৰ ফটো আৰু অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ কাৰ্যালয়লৈ লৈ যাব লাগিব আৰু লগতে আপোনাৰ কাৰ্যালয়ৰ পৰা ডুপ্লিকেট ৰেচন কাৰ্ডখন পাব আৰু এই প্ৰপত্ৰ পূৰণ কৰাৰ পিছত জিপুধাৰীৰ প্ৰতিবেদন জমা মাচুল আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ ফটো নিব লাগিব আৰু ইয়াৰ পিছত পৰীক্ষণ প্ৰক্ৰিয়া হ'ব আৰু লগতে ভেৰিফিকেশ্যন হ'ব তাৰ পিছতে আপোনালোকৰ ৰেচন কাৰ্ডখন নিজৰ মানে ডাকঘৰত আহি যাব বা আপোনালোকে ৰেচন কাৰ্ডখন আনিব পাৰিব ৰেচন দোকানীৰ পৰা তো গতিকে আপোনালোকক বুজাই দিলো যে ৰেচন কাৰ্ডৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে তো যদিহে আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে লগতে আপোনালোকে অলপমান হ'লেও জানিব পালে তেতিয়াহ'লে এটা লাইক কৰিব যদি কিবা থাকি গৈছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে লগ পাম আকৌ পুনৰ এটা নতুন ভিডিঅ'তে আজি এৰিলো জয় হিন্দ জয় ভাৰত